জনাইছোঁ। আজি মোৰ ব্লগটি আমাৰ দোকানখনৰ পৰাই আৰম্ভ কৰিছোঁ। আজি যিহেতু টিচাৰ্ছ ডে, আমি বাইদেউৰ কাৰণে সৰুকৈ কিবা এটা আয়োজন কৰিছোঁ। তাকে কি কৰোঁ চাই থাকিব, আপোনালোকক দেখাই থাকিম। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টি। এয়া চাওকচোন, বাইদেউ ইমান ধুনীয়া ধুনীয়া বিচনী বনাই থৈছে। কোনোবাই যদি কিনিব বিচাৰে তেনেহ'লে আহিব পাৰে ডিমৌৰ নিতাই ৰোডৰ টেম্পু ষ্টেণ্ডৰ কাষত থকা দোকানখনলৈ। এইফালে এইগৰাকীয়ে পূৰা মেখেলা চিলাই আছে আৰু এতিয়া আমাৰ দুপৰীয়াৰ চাহকাপ খাব হৈছে আৰু আমাৰ টিচাৰ্ছ ডে স্পেচিয়েল। বৰ বেছিও স্পেচিয়েল নহয় আৰু এনেই আৰু অলপ। এয়া চিঙৰাৰ লগত অলপ চাটনি দিছিলে, এতিয়া উলিয়াই লৈছোঁ আৰু খাবৰ কাৰণে। আমাৰ বাইদেউ আমাৰ মিনি স্পেচিয়েল পাৰ্টি গ্ৰহণ কৰিছে আৰু এইফালে আমি দুইজনীয়েও মিনি স্পেচিয়েল পাৰ্টি গ্ৰহণ কৰিছোঁ আৰু এতিয়া আমি বাইদেউ কি দিবলৈ লৈছোঁ। এইটো কি দিছিলে এয়া আমাৰ বাইদেউজনী ইমান লাজ কৰে নহয়, বহা জেগাৰ পৰা উঠিয়ে নাহিলে, ইমান মাতিলোঁ। সেইটো কাৰণে বহা জেগাতেই আমি গিফ্টটো দি দিলোঁ আৰু এয়া বাইদেৱে গিফ্টটো খুলিছে আৰু ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। সেই গৰমত এতিয়া আমি ছুটি কৰি গৈছোঁ আৰু ঘৰলৈ গৈ আছোঁ। হেল্ল', এয়া হৈছে আমাৰ ঘৰৰ পাছফালৰ পৰিৱেশটো। আজিৰ ভিডিঅ'টি তাত শেষ কৰা নহ'ল, সেয়ে এতিয়া ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেতিয়াহ'লে আজিলৈ বাই বাই।